Hello everyone, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছো গাহৰি মাংসৰ এটা ধুনীয়া আমাৰ মিচিং ষ্টাইলত ধুনীয়াতে ভাল লগা ৰেচিপি সো আশা কৰো ভিডিওটো আপোনালোকে হেকলৈকে চাব এয়া মই কেৰাহী উঠাই দিলো আৰু তেল গৰম হৈ গল আৰু লগতে এয়া মাংসখিনি অকনমান 20% মান বইল কৰি লৈছিলো আৰু এয়া তেল গৰম হোৱাৰ লগে লগে পিয়াজ দি দিলো আৰু এয়া শাকখিনি ইয়াত বিভিন্ন শাক মিক্স আছে সো এইখিনি ফাৰ্ষ্টত ধুই লৈছো মই আৰু পিয়াজখিনি দিয়াৰ পাছতে ইয়াত জালুকৰ গুড়া 2 চামুচ মান দি দিম পিয়াজৰ লগতে ভাজি লৈছো আৰু ইয়াৰ পাছতে মই মাংসখিনিও দি দিম মাংসখিনি ভাজি দিয়াৰ পাছতে মই ইয়াত দিছো নিমখ আৰু হালধি এইখিনি দি পেলাই মই লৰাই লম ইয়াৰ পাছতে মই আদা নহৰু আৰু জলকীয়া অকনমান খুন্দি লোৱা খিনিও দি দিছো লগতে আৰু ভালদৰে লৰাই দিছো তাৰে লগতে মই হাকখিনিও দি দিলো একচুয়ালি হাকখিনি দিয়া ভিডিওটো মই দিব নোৱাৰিলো কাৰণ মোবাইলটো ধৰি দিয়া মানুহ নাছিলে সো আৰু এফালে মই এতিয়া আকৌ এবাৰ লৰাই দিছো একচুয়ালি হাকৰ সবজি বনালে লৰাই থাকিব লগা হয় কাৰণ যাতে এটা সাইডতে হাকখিনি নাথাকে আৰু এনেকে যদি থাকে তেতিয়া হলে খাবলৈ বেয়া হয় এনেদৰে হেৰেঙা হেৰেঙি কৰিব লাগে একচুয়ালি বনাই থাকোতে আৰু লগতে ইয়া পানী অকনমান ঢালি দিলো আৰু উতলিবলৈ দিম উতলি অহাৰ লগে লগে এয়া মই অকনমানি সৰু সৰু কোন বিলাহী হেতুটো সকলোই আপোনালোকে চিনি পায় সো সেইখিনি মই ভাঙি ভাঙি পেলাই এনেদৰে দি দিছো উতলি অহাৰ লগে লগে আৰু এইখিনি দিয়াৰ পাছতে আৰু সময় উতলিবলৈ দিম তাৰ পাছতে হৈ যাব আৰু এনেদৰে উতলিবলৈ দি দি এয়া আমাৰ আঞ্জা ৰেডি হ'বলৈ হৈছেহি আৰু এনেকৈ অকনমান লৰাই থাকিব লাগে একচুয়ালি আমাৰ যদি হাকৰ সবজি বনাও তেতিয়া বেছিকৈ লৰাই থকাই হয় বাৰু নহলে গুট খাই থাকে এটা জেগাতে সো হিজিবলৈ অকনমান প্ৰবলেমছ হয় সো হেকানে তাৰ পাছতে এয়া মই ভাতখিনি বাঢ়ি লৈছো আৰু আমাৰ আঞ্জা ৰেডি হৈ গল ইয়াৰ পাছতে এতিয়া মই ভাতখিনি বাঢ়ি পেলাই খাই লওঁ আৰু আপোনালোককো দেখুৱাই দিছো ভাত বহাৰ দৃশ্যটো আৰু এই আমাৰ আঞ্জা ৰেডি হৈ গল চাওক আৰু আপোনালোকেও এনেদৰে বনাই খাই চাব যদি ভাল লাগে মোৰ ভিডিওটো চাই তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম নেক্সট এটা ভিডিওত বাই বাই